হেল্ল' জোন তৰা কোন? শুই উঠিলা নে তুমি? নাই উঠা, উঠিমহে। বাৰু শুই থকা তুমি, মই পাছত কল কৰি আছোঁ দিয়া। মৰম নামৰ কাগজতে লিখি ললো তোমাৰে নাম কৰি যাৰে হেল্ল' কোৱা। ঐ খং উঠিছে নেকি তোমাৰ? কিয় সুধিলা? মই ফোন কৰাৰ বাবে তোমাক নাই উঠা, কিয় খং উঠিব তোমাৰ ওপৰত? যাওঁ বুলি ভাবি দুভৰি থবকে জানানে ঘৰত নিবিয়ে তোমালে এনেকৈ বুজাও নাজানো সঁচাকে তোমাক। হেল্ল' ঐ কি কৰিছ? আছো এনেই। তুমি মোক এবাৰ হ'লেও বুজিবলৈ চেষ্টা নকৰিলা ন? কি বুজিম কোৱা? বহুত বুজিছিলো তোমাক, কিন্তু 4 বছৰে মই তোমাক নিস্বাৰ্থভাৱে ভাল পোৱাৰ পিছতো তুমি মোক উপহাৰ দিলা মাথো সীমাহীন বিশ্বাসঘাতকতা। কিয় তুমি প্ৰথমেই নকলা যে তুমি বিবাহিত বুলি, পত্নীৰ চলনাত মোৰ লগত সম্পৰ্ক কৰিবলৈ বাধ্য হৈছা বুলি? তুমি মোক কোনো দিনেই বুজি নাপাবই জোন তৰা, কোনো দিনেই নুবুজিবা জোন তৰা। তাৰ আগৰ ৰহস্যবোৰ তুমি জানা। তুমি কেতিয়াও নুবুজিবা। মই তোমাক ভাল পাওঁ আৰু ভাল পায়ে থাকিম গোটেই জীৱনটো নমৰালৈকে। তোমাক মই ভাল হ'ব পাওঁ। নীল, এইবোৰ বাদ দিয়া। মই যে এতিয়া এইবোৰ শুনিব নিবিচাৰো। তুমি যিহেতু বিবাহিত, তোমাৰ পত্নী আছে, সন্তান আছে, তুমি তেওঁলোকৰ কেয়াৰ লোৱা। মোৰ কথা বাদ দিয়া, মই জীয়াই থাকিব পাৰিম দিয়া তোমাৰ স্মৃতিক সুঁৱৰি। জোন তৰা, তুমি পাগল হোৱা নেকি? মই সিহঁতৰ কথা অলপো নাভাবোঁ। তুমি এইবোৰ একো নুবুজিবা। হেল্ল' হেল্ল' মৰমৰ প্ৰতিদান তুমি ভাবা বাৰু কি? মৰমে ভাঙি যায় যদি হৃদয় খনি। হেল্ল' নীল, কোৱা। কি কৰিছা? অলপ কথা আছিল তোমাৰ লগত। মই ডিউটিত আছোঁ। কোৱা কি কথা? নালাগে দিয়া, পিছত ফ্ৰী হ'লে ক'ম বাৰু। ঐ কি কথা কোৱা না? মোক চাবৰ বাবে দৰা আহিছে। হয় নেকি? দৰাই কি কৰেনো? ONGCত চাকৰি কৰে। ভালে দিয়া, সুখী হোৱা তুমি। বিয়ালে কিন্তু মাতিবা দেই। নীল, তুমি কেনেকৈ ভাবিব পাৰিলা মই তোমাৰ পৰা আঁতৰি অচিনাকি এজনৰ সৈতে সুখী হ'ম বুলি? নোৱাৰো। মোৰ মনটো কেতিয়াও তোমাক আনৰ লগত তুলনা কৰিব নোৱাৰো। তুমি মোৰ হৈয়ে থাকিবা। তুমিতো জানাই মোৰ জীৱনটো ক'ৰ পৰা ক'লৈ ধ্বংস হৈ গ'ল। মোৰ জীৱনটো যি হ'ল, কিন্তু তোমাৰ জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰো, কেতিয়াও দিব নোৱাৰো। জোন তৰা, তুমি তেওঁৰ লগতে বিয়া হোৱা। তোমালোক দুয়োটাই সুখী হ'বা চাবাচোন, আৰু আশা কৰোঁ তোমালোকৰ সংসাৰখন সুখী হওক। তেওঁ তোমাক মোতকৈ বেছি সুখত ৰাখিব। নীল, মই কেনেকৈ সুখী হ'ম? মাথো তেওঁৰ সৈতে সুখত থকাৰ অভিনয় কৰা হ'ব, যেনেদৰে যোৱা 4 বছৰে তুমি মোৰ লগত কৰি আহিছিলা। বাদ দিয়া সেইবোৰ। বিয়াৰ দিন ঠিক হ'লে মোক খবৰ এটা দিবা।
মই নিঃশেষ হৈ যাম সেইদিনা তোমাৰ বাবে আন কোনোবা আহিব জীৱনলৈ। এতিয়া যে কিন্তু মোৰ জীৱনলৈ তোমাকো আদৰিব নোৱাৰো। ফাল্টু কৰি নাথাকিবা নীল, মই যে আৰু এতিয়া একোকেই ভাবিব নোৱাৰা হৈছো। মোক অলপ শান্তি দিয়া।